নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পৰ্ট ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে অহা 27 আগষ্টৰ পৰা আৰম্ভ হ'ব এছিয়া মহাদেশৰ ক্ৰিকেটৰ সৰ্ববৃহৎ টুৰ্ণামেণ্ট এছিয়া কাপ। বন্ধুসকল, এছিয়া কাপ বিজয়ী দেশৰ তালিকাৰ শীৰ্ষত আছে ভাৰত। এতিয়ালৈকে অনুষ্ঠিত হোৱা 14টা ইভেণ্টৰ ভিতৰত ভাৰতে 7বাৰ এছিয়া কাপ জয় কৰাৰ বিপৰীতে শ্ৰীলংকাৰ দলটোৱে 5বাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতৰ চিৰবৈৰী পাকিস্তানে মাত্ৰ 2বাৰহে এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰা দেখা যায় যে এইবাৰৰ প্ৰতিযোগিতাখনতো ভাৰতীয় দলটোৱে শ্ৰেষ্ঠ হিচাপে বিবেচিত কৰিছে ক্ৰিকেট অনুৰাগীসকলে। আপোনালোকে কি কয়, এইবাৰ এছিয়া কাপ ভাৰতে দখল কৰিব পাৰিবনে? তলত কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক এটা কৰিব নাপাহৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনাগত দিনবিলাকত খেল জগতৰ বিভিন্ন ধৰণৰ বাতৰি লৈ আহিবলৈ মই চেষ্টা কৰিম। তেন্তে ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ। পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।